বাপৰে বাপ, ইমান ডাঙৰ পাৰ্চেল আজি আহিছে। ওচৰত একো নাপাই কটাৰীখনকে পাইছোঁ, কটাৰীখনে খুলিব লৈছোঁ পাৰ্চেলটো, কিনো পাৰ্চেল আহিছে বুলি। এই চেনেলটো খোলাৰ পৰা ডেইলি পাৰ্চেলবোৰ আহিব ধৰিছে। পইচাকেইটা দেখিছোঁ শেষেই হ'ব আৰু। নমস্কাৰ, ৰামধেনু চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। ভিডিঅ'টো চাওক, কিনো পাৰ্চেল। যিহেতু মই আনবক্সিং পাৰ্চেল আকৌ এটা অপেনিং কৰিছোঁ। অপেনিং হোৱাই নাই বাৰু, অপেন কৰিব লৈছোঁ। ইমানেই টান দি দিছে এইবোৰ, খুলিবলৈ পোৱা নাই। কটাৰীখনে নোৱাৰি, এবাৰ চাকু এখন লৈ আহিছোঁ। একচুৱেলি মই কটাৰীখন লোৱাতে মোৰ শাহু মা আৰু জাজনীয়ে বকিব ধৰিছে। বস্তু নোহোৱাৰ দৰে পাৰ্চেল খুলিব আহিছে তেনেকৈ কৈ পিনে। ধৈৰ্য্যনো মোৰ ক'ত আছে, ওচৰতে যি পাওঁ তাকে লৈ লওঁ। তাৰপিছত সিহঁতৰ গালি শুনি পিনে চাকুখন আনিলোঁ বাৰু। যেনে নহওক পাৰ্চেলটো খুলিব মেলিব পূৰা চেষ্টা কৰিছোঁ। চাওক কিমান দূৰত সফল হওক। ইফালে শাহু মা ভৰি জোকাৰি বহি আছে, ইফালে ভতিজা ল'ৰাজন। কি পাৰ্চেল আহিছে বুলি সকলো এক্সাইটিং, কেতিয়ানো দেখাব। এইফালে ল'ৰা মোবাইল ধৰি আছে, তাৰ হেনো অসহ্য লাগি গৈছে মোবাইলটো ধৰিব পাই। উপায় নাই, ষ্টেণ্ডডাল নাছিলে। মই যিহেতু আমাৰ লিভিং ৰুমত গোটেইবোৰ মানুহ আছিলে, তেতিয়া পাৰ্চেলটো আহি পালে। সেইকাৰণে ভাবিলোঁ মায়ে কৈছে চাওঁ বুলি, সেইকাৰণে খুলিয়ে লওঁ। সেইকাৰণে ল'ৰাজনক মই মোবাইলটো ধৰিব দিলোঁ। ষ্টেণ্ড বিচাৰি থকা নাই, তাৰ অধৈৰ্য লাগি গৈছে, সেইকাৰণে লছ কৰি আছে। কেমেৰাটো দেখিছেনে? কেতিয়াবা আকৌ হাতখনো আহি গৈছে কেমেৰাটোত। খুলি আছোঁ, অলপ খোলা গৈছে, ইমানে টানকৈ বান্ধিছে। একচুৱেলি বাহিৰৰ পৰা আহেটো, ট্ৰেইনত আহে পাৰ্চেলবোৰ, সেইকাৰণে সিহঁতে বহুত চেফটি কৰি বান্ধি দিয়া হয়। ভতিজা ল'ৰাটো বহি লৈছে, পাৰিলে সিও খুলিব। সিহঁতক খুলিব দিয়া হয়তো খুবেই ভাল পালে হয়, কিন্তু মই দিব পৰা হয়তো ভালে আছিলে। কিন্তু যে সিহঁতে পাৰ্চেলৰ ভিতৰৰ অংশও ফালি চিলি শেষ কৰি দিব, সেইকাৰণে দিয়া নাই বাৰু। নহ'লেতো সিহঁতকে দিলোঁ হয়, অকণমান ভালো পালে হয়, খুলিব মেলিব। ভাগৰি গৈছোঁ আৰু কিমাননো খুলিম। ডাবল বস্তা দিয়া হৈছে, সেইকাৰণে বেছি কষ্ট হৈছে খুলিবৰ কাৰণে পাৰ্চেলটো। বাপৰে, মেখেলা চাদৰ দেখোন। আমাৰ মাইকী মানুহৰ বাবে মেখেলা চাদৰটো বাৰু অতিকে প্ৰিয় নহয় জানো। একচুৱেলি অথনিৰ পৰা মই ধেমালি কৰি আছিলোঁ। মোৰ মেখেলা চাদৰ দোকান আছে, সেয়াৰ পাৰ্চেল আহিছে। আজি ভিডিঅ' বনাবৰ কাৰণে একো নাছিলে, সেইবাবে মই আনবক্সিং ভিডিঅ'টো বনাই দিলোঁ। মেখেলা চাদৰ পাৰ্চেলো আহিছে যিহেতু, মই চেকিং কৰিব লাগে পাৰ্চেল খুলি, সেইকাৰণে ভিডিঅ'টোকে বনাই দিলোঁ। যিসকলে নতুনকৈ আহিছে চেনেললৈ প্লিজ ছাবস্ক্ৰাইব কৰি দিব। নতুনকৈ মানে নতুনে চেনেল হয়। যিসকলে দেখিছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ৱাও, ধুনীয়া মেখেলা চাদৰ নহয়নে? কিন্তু বেছি দাম বুলি নাভাবিব এইবোৰ মেখেলা চাদৰ, অতি কম দামত এইবোৰ পাব মেখেলা চাদৰবোৰ। অনলি 549 এই মেখেলা চাদৰ যোৰাকেইটা। লাগিলে মোক কমেণ্ট কৰিব। লগতে সিফালে আৰু এটা আছে পাৰ্চেল, তলৰ চাইডটো খুলিব পৰা নাই, ওপৰ চাইডটো খুলিলোঁ। জাজনীয়ে কোনো মতে খুলি দিলে পাৰ্চেলটো। মই তেতিয়ালৈ কেমেৰাটো ধৰি দিলোঁ, যিহেতু বাচ্ছাৰ আমনি লাগিছে মোবাইল ধৰি ধৰি। এয়া হৈ গ'ল সম্পূৰ্ণ খোলা। এইটো এটা ডিমাচা ডিজাইনৰ আহিছে মেখেলা চাদৰ। ইয়াতে টোটেল 22 পিচ আছে মেখেলা চাদৰ। আপোনালোকে হয়তো কম দেখা গৈছে ভিডিঅ'টোত। ভিডিঅ'টো শেষলৈ চাব। ধন্যবাদ, বাই বাই।